হাই ফ্ৰেণ্ডছ, পুনৰবাৰ মই আপোনালোকক মোৰ চেনেললৈকে স্বাগতম জনাইছোঁ। কলপচলাৰ ভাজি খাই আপোনালোকে কেনেকুৱা পায় বাৰু? এই ভাজিখন মোৰতো খুবেই ফেভাৰিট হয়। কলপচলা আপোনালোকে আঞ্জা বনাইও খাব পাৰে। পচলা আমি বেলেগ বেলেগ ধৰণেৰে বনাব পাৰোঁ। আজি মই বনাম কলপচলা ৰঙালাওৰ লগত। কলপচলা আৰু ৰঙালাওৰ ভাজিখন মইনো কেনেকৈ বনাইছোঁ আপোনালোকে সেইটো চাবৰ কাৰণে মোৰ ভিডিঅ'টো আপোনালোকে একদম শেষলৈকে চাব। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰো কৰিব। তেনেহ'লে আহকচোন মই মোৰ ভাজিখন এতিয়া বনাবলৈ ষ্টাৰ্ট কৰোঁ। ভাজিখন বনাবৰ কাৰণে মই এটা সৰু ভীমকলৰ পুলি কাটি এনেকৈ টুকুৰা টুকুৰা কৰি লৈছোঁ। ৰঙালাও 2 পিচ মই সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ। লগতে মছলাৰ কাৰণে মই লৈছোঁ শুকান জলকীয়া 3টা, আদা নহৰুটো মই পেষ্ট কৰি লৈছোঁ, জিৰা অলপ মই পেষ্ট কৰি লৈছোঁ আৰু 5 ফোৰণ অলপ লৈছোঁ। কেঁচা জলকীয়াও লৈছোঁ, আপোনালোকে যদি জলকীয়া কম খায় জলকীয়া কমকৈ দিব পাৰে। আৰু ডাঙৰ পিঁয়াজ এটা মই এনেকৈ দীঘলীয়া দীঘলীয়াকৈ কাটি লৈছোঁ আৰু তাৰ কাৰণে এটা লৈছোঁ তেজপাত। এতিয়া মই কলপুলিৰ টুকুৰাকেইটা সৰু সৰুকৈ কাটি লওঁ। মোৰ পচলাখিনি কাটা হৈ গ'ল। এতিয়া মই এইখিনি সৰু সৰুকৈ মোহাৰি ল'ম যাতে গোটেইখিনি ভাঙি যায়। আৰু হাতেৰে মোহাৰাৰ আগতে আমি হাতত অলপ মিঠাতেল সানি ল'ব লাগে, তেতিয়া আমাৰ হাতত পচলাৰ দাগটো নালাগে। গোটেই পচলাখিনি হাতেৰে মোহাৰি মিহি কৰি ল'বলৈ আমাৰ যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব। গ্ৰাম্যাঞ্চলত ঢেঁকী থকা মানুহে এতিয়াও ঢেঁকীত খুন্দি মিহি কৰি লয়, মিক্সিত দিও মিহি কৰি ল'ব পাৰে। ময়ো সময় ৰাহি কৰিবৰ বাবে পচলাখিনি মিক্সিতে মিহিকৈ খুন্দি ল'ম। মিক্সিত দিয়াৰ কাৰণে পচলাখিনি ধুনীয়াকৈ মিহি হৈ গৈছে। এতিয়া ভাজিখন বনাবৰ কাৰণে কেৰাহী এটাত তেল অলপ গৰম কৰি লৈছোঁ। তাত এতিয়া মই পিঁয়াজখিনি দি দিম। তাত এতিয়া জলকীয়া তেজপাতখিনি দি দিছোঁ। পিঁয়াজখিনি ৰঙা হোৱাৰ পিছত তাত মই আদা নহৰু পেষ্টখিনি দি দিওঁ আৰু জিৰাখিনি মই পেষ্ট কৰি থৈছিলোঁ সেইখিনি দি দিছোঁ। আধা মিনিটমান ভাজি ল'ম। এই মছলাখিনি মই গেছত একদম ল' ফ্লেমত ভাজিলোঁ, ধুনীয়াকৈ ভজা হৈ গ'ল। এতিয়া তাত মই ৰঙালাওখিনি দি দিছোঁ। ৰঙালাওখিনি অলপমান ভাজি ল'ব লাগিব, আধা সিজা হোৱালৈকে এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম। ৰঙালাওখিনি ভাজিবৰ বাবে গেছৰ জুইখিনি মই মিডিয়াম ফ্লেমত ৰাখি লৈছোঁ। এতিয়া তাত কম পৰিমাণত নিমখ দি দিম। লগতে পচলা ভাজিখনৰ জোখাৰে মই তাত হালধিও দি দিছোঁ। এতিয়া ৰঙালাওখিনি ভালকৈ ভাজি ল'ব লাগিব। ৰঙালাওখিনি ধুনীয়াকৈ ভজা হৈ গ'ল। এতিয়া মই এই ৰঙালাওখিনি এখন প্লেটত উঠাই লৈছোঁ। এতিয়া এইখিনি তেলৰ লগতে আৰু অলপ তেল দি মই পচলাখিনি কিছু সময়ৰ কাৰণে ভাজি লওঁ। ৰঙালাও ভাজোতে মই নিমখ অলপ কমকৈ দিছিলোঁ, গতিকে মই এতিয়া পচলাখিনিতো অলপমান নিমখ দি লৈছোঁ। পচলাখিনি মই 3 মিনিটমান ভাজি ল'লোঁ। এতিয়া মই তাত ৰঙালাওখিনি লগ কৰি দিওঁ। এনেকৈ অলপ সময় লৰাই দি মই 10 মিনিটমানৰ কাৰণে কম জুইত দি ঢাকি থৈ দিম। ভাজিখন যাতে তলিত লাগি নাযায় তাৰ কাৰণে মাজে মাজে লৰাই দি থাকিব লাগিব। ভাজিখন বনোৱা হৈ গ'ল। এতিয়া আপোনালোকে যদি ৰঙালাওৰ লগত কলপচলা ভাজি এতিয়ালৈকে খোৱা নাই, এদিন নিশ্চয় ট্ৰাই কৰি চাব, খাবলৈও খুব ভাল লাগে। এই ৰঙালাও আৰু কলপচলা ভাজিখনৰ ৰেচিপিটো মোৰ আজি ইমানেই আছিলে। আপোনালোকে ভিডিঅ'টো শেষ কৰি চোৱাৰ কাৰণে আপোনালোকক বহুতেই ধন্যবাদ। আশা কৰিছোঁ ভিডিঅ'টি চাই আপোনালোক উপকৃত হ'ব। আৰু মোৰ ভিডিঅ'টি চাই যদি আপোনালোকে ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু লগতে আপোনালোকৰ বহুমূলীয়া দিহা পৰামৰ্শবিলাক মোক প্লিজ কমেণ্ট কৰি জনাব।